নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতিষৰ ন্যায় অন্য এটা TLMৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈকে আহিছো আৰু এই TLMটো মই বনাইছো প্ৰথম শ্ৰেণীৰ ভাষা জ্ঞানৰ ওপৰত প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আমি স্বৰবৰ্ণৰ ধাৰণা এই TLMটোৰ জৰিয়তে দিবৰ কাৰণে মই এই TLMটো বনাইছো ইয়াত মই প্ৰথম সাৰ্কেলটোত এনেদৰে অৰ পৰা ঔ লৈকে 11টা বৰ্ণ লিখি লৈছো এনেদৰে দ্বিতীয় সাৰ্কেলটোত মই এই বৰ্ণবিলাকৰ লগত সম্পৰ্কিত বিভিন্ন ছবিবিলাক আঁকি লৈছো যেনে অমিতা আম ইটা ইগল উট উনহুতা ৰিখিমণি এৰাপাত ঐৰাবত অলকবি ঔটেঙা এনেদৰে এই 11টা বৰ্ণৰ লগত সম্পৰ্কিত ছবিবোৰ ইয়াত মই আঁকি লৈছো আৰু এই ভালুকটো মই তেওঁলোকৰ আকৰ্ষণৰ বাবে ইয়াত দি লৈছো গতিকে এই TLMটোৰ জৰিয়তে মই বুজাম যে এইফালে হৈছে আমাৰ স্বৰবৰ্ণৰ বিভিন্ন আখৰবিলাক প্ৰথমতে মই কিন্তু এই সাৰ্কেলটো তেওঁলোকক নেদেখাও প্ৰথমতে মই এই সাৰ্কেলটোৰ বিষয়ে তেওঁলোকক চাব দিম তেওঁলোকক মই প্ৰথমতে এইটো সুধিম এইটো কি অমিতা তাৰ পিছত সুধিম এইটো কি তেওঁলোকে ক'ব আম এনেদৰে এফালৰ পৰা ছবিবিলাক মই তেওঁলোকক দেখুৱাই যাম তাৰ পিছত মই তেওঁলোকক এই অমিতাৰ লগত সম্পৰ্কিত বৰ্ণটো পৰিচয় কৰাই দিম যেনে এইফালে আছে অমিতা এইফালৰ পৰা মই অটো আনি দেখুৱাম তাৰ মানে তেওঁলোকক বুজাম যে অমিতাৰ প্ৰথম বৰ্ণটো হৈছে অ মানে হৈছে অমিতা তাৰ পিছত কম আ মানে হৈছে এইফালৰ ছবিখন মই আনি দেখুৱাম এয়া হৈছে আম আৰ পৰা হয় আম এনেদৰে বিভিন্ন বৰ্ণবিলাকৰ লগত সম্পৰ্কিত ছবিবোৰ এফালৰ পৰা মই তেওঁলোকক বুজাই যাম ইয়াৰ পিছত তেওঁলোকে এই বৰ্ণবিলাকৰ ধাৰণা যেতিয়া লাভ কৰিব মই বিভিন্ন স্বৰচিহ্নবিলাকৰ সৈতেও তেওঁলোকক পৰিচয় কৰাই দিম যেনে আমাৰ অসমীয়া অ বৰ্ণৰ কোনো কাৰ নাই গতিকে মই ইয়াত ব্লেংক ৰাখিছো ইয়াৰ পিছত আৰ পৰা হৈছে এইটো মই দাঙি দেখুৱাম আৰু তলৰ ফালে দিয়া আছে আকাৰ এনেদৰে বিভিন্ন বৰ্ণবিলাকৰ লগত সম্পৰ্কিত কাৰবিলাকো মই এই ছবিবিলাকৰ পিছফালে দি দিছো যাতে তেওঁলোকক পৰিচয় কৰাই দিব পাৰো গতিকে মই ভাবো এই TLMটোৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক স্বৰবৰ্ণৰ সম্যক ধাৰণা মই দিব পাৰিম আপোনালোকে মই বনোৱা এই TLMটোৰ বিষয়ে কি ভাবে কমেন্ট বক্সত জনাবচোন লগতে কিছু সংখ্যক ছাৰ বাইদেৱে মোৰ বিষয়ে মেছেজ কৰি জানিব বিচাৰিছিল যে মই ক'ত কাম কৰোঁ তেওঁলোকক মই জনাও যে মই বাক্সা জিলাৰ বৰ্তমান বনবাৰী এম ই স্কুলত কাম কৰোঁ গতিকে আপোনালোকে যদি মোৰ এই TLM বনোৱা ভিডিঅ'বোৰ ভাল পায় তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ